হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল লাৰ্ণিং ৰুমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। গৰমৰ বন্ধত খেলা ধূলা অলপ নিশ্চয় কৰি আছা, কিন্তু খেলা ধূলাৰ লগতে পঢ়া শুনাও কৰিব লাগিব। আহাচোন আজি আমি ৪ৰ্থ শ্ৰেণীৰ ইংৰাজী কিতাপৰ ৩ নম্বৰ পাঠ হু হেজ চিন দ্য উইন নামৰ কবিতাটি পঢ়িম। আহা এতিয়া আমি কবিতাটোলৈ আগবাঢ়ো। কি কৈছে? হু হেজ চিন দ্য উইন মানে উইন মানে হৈছে বতাহ। বতাহনো কোনে দেখিছে? আমি কোনোবাই বতাহ দেখিছো নেকি? আহা এই কবিতাটো পঢ়িলে আমি গম পাম বতাহ আমি দেখিছো নে নাই দেখা, বা দেখিছো যদি কেনেকে দেখিছো। হু হেজ চিন দ্য উইন, হু হেজ চিন দ্য উইন, বতাহ কোনে দেখিছে? neither I nor you, না মই না তুমি। But when the leaves hang trembling, কিন্তু যেতিয়াই পাতবোৰ জোকাৰ খায়, তাৰমানে ট্ৰেমলিং মানে কি? ট্ৰেমলিং মানে বুজা নাই ন? ট্ৰেমলিং মানে জোকাৰ খোৱা। চোৱা মই তোমালোকক এই ট্ৰেমলিং শব্দটো মই এটা উদাহৰণেৰে বুজাই দিম, চাবা দেই। দেখিছানে এইজোপা গছ কেনেকে লৰি আছে? কিহৰ কাৰণে লৰি আছে বাৰু? বতাহ আহিছে হয়নে? বতাহ আহিছে কাৰণে গছজোপা লৰি আছে। তাৰমানে গছজোপা এই লৰাটোকে কয় জোকাৰ খোৱা, আৰু ইয়াকে ইংলিছত কয় ট্ৰেমলিং। বুজি পালা? আহা আকৌ আমি কবিতাটোলৈ আগবাঢ়ো। বাট ৱেন দ্য লিভছ হেং ট্ৰেমলিং, যেতিয়া পাতবোৰ লৰি থাকে বা জোকাৰ খায়, দ্য উইণ্ড ইজ পাছিং থ্ৰু, তাৰমানে বতাহ পাৰ হৈ যায়। পাছিং থ্ৰু মানে পাৰ হৈ যোৱা। বুজি পালা? গছজোপা যেতিয়া লৰি থাকে তাৰমানে বতাহ পাৰ হৈ যায়। আকৌ কৈছে কি পিছৰ লাইনটো? হু হেজ চিন দ্য উইন, বতাহনো কোনে দেখিছে? neither you nor I, না তুমি না মই। But when the trees bow down their heads, কিন্তু যেতিয়া গছবোৰে মূৰটো দুপিয়াই, এতিয়া গছেনো কেনেকে মূৰ দুপিয়াই চোৱা, এইটোও তোমালোকক মই উদাহৰণৰ আকাৰে বুজাই দিম। চোৱা এইজোপা গছ দেখিছা? এই গছজোপা দেখিছা নাই কেনেকে হাউলি আছে? হাউলি মানে ওপৰখিনিক যদি মূৰ বুলি কওঁ, মূৰটো দুপিয়াই থকা হয়নে? হাউলি আছে নে? যেন কাৰোবাক নমস্কাৰহে কৰি আছে, নহয় জানো? মূৰটো দুপিয়াই লৈ মূৰটো তল কৰি, সেইটোকে কয় ট্ৰিজ বো ডাউন দিয়াৰ হেজ, তাৰমানে গছে তেওঁৰ মূৰটো দুপিয়াই দিছে। এইটো কিহৰ কাৰণে হৈছে? বতাহৰ কাৰণে হৈছে, নহয় জানো? চোৱা তাৰমানে কি? আকৌ কবিতাটোলৈ আহো চোৱা। But when the trees bow down their heads, কিন্তু যেতিয়াই গছবোৰে নিজৰ মূৰটো তেওঁলোকৰ মূৰটো তললে কৰি দিয়ে, the wind is passing by, তাৰমানে বতাহ পাৰ হয়। হয়নে? বতাহৰ কাৰণে হয়। গছে জানো এনেকে কাৰোবাক মূৰ দুপিয়াই নিদিয়ে হয়। বতাহ পাৰ হৈ যায় কাৰণে গছজোপা হাউলি যায়। তাকে কৈছে the trees bow down their heads। বুজি পালো? কবিতাটো কোনে লিখিছে? কবিতাটো লিখিছে ক্ৰিষ্টিনা ৰছেটি। ক্ৰিষ্টিনা ৰছেটি, এইটো আহিব, এইটো তোমালোকে মনত ৰাখিবা। এবাৰ চোৱা কবিতাটো আমি অকমান বুজি পালো নে অসমীয়াত? এবাৰ আমি ইংৰাজীত এবাৰ ধুনীয়াকে পঢ়িম দেই। হু হেজ চিন দ্য উইন, হু হেজ চিন দ্য উইন, neither I nor you, but when the leaves hang trembling, the wind is passing through. Who has seen the wind? Neither you nor I, but when the trees bow down their heads, the wind is passing by. হ'ব? ইয়াতে খালি এটাই বস্তু মন ৰাখিবা, প্ৰথম দুটা লাইন একে, খালি ইয়াতে ছেকেণ্ড লাইনটোত প্ৰথমবাৰ দিছে neither I nor you, আৰু ইয়াতে চোৱা 6 নম্বৰ লাইনত দিছে neither you nor I। এইটো খালি উল্টা পুল্টাকে, প্ৰথমতে neither I nor you, পিছত neither you nor I। বাকী এইটো 1 নম্বৰ লাইন 5 নম্বৰ লাইনটো একেই। তাৰমানে কি? ৰাইমিংখিনি ৰাইম কৰিবৰ কাৰণে, মিলাবৰ কাৰণে ইয়াতে ইউৰ লগত থ্ৰ'টো মিলে, আইৰ লগত বাইটো মিলে, সেইকাৰণে এইটো উল্টা উল্টা কৰি দিছে। নহ'লে নিমিলে যে কবিতাটোত ন, আমাৰ ৰাইম হ'ব লাগে, নহয় জানো? চোৱা কবিতাটো মই তোমালোকৰ কাৰণে আৰু এবাৰ পঢ়ি দিম। হু হেজ চিন দ্য উইন, who has seen the wind? Neither I nor you, but when the leaves hang trembling, the wind is passing through. Who has seen the wind? Neither you nor I, but when the trees bow down their heads,
দ্য উইণ্ড ইজ পাছিং বাই, ক্ৰিষ্টিনা ৰছেটি। ঠিক আছে, তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটো তোমালোকে ভালকৈ পঢ়িবা। যদি কিবা শব্দ বুজি নোপোৱা মোৰ ভিডিঅ'টো 2-3 বাৰ ৰিপিট কৰি চাবা। ৰিপিট কৰি চালে তোমালোকে শব্দখিনি ধৰিব পাৰিবা। আৰু তাৰপিছতো যদি কিবা নোৱাৰা তোমালোকে মোক নিশ্চয় কমেণ্টত জনাবা, মই তোমালোকক সকলো প্ৰকাৰৰ পৰা সহায় কৰি দিম। ঠিক আছে, আমি আজি কবিতাটো খালি পঢ়োঁ। যিহেতু গৰমৰ বন্ধ চলি আছে, মই বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, হয়নে? তোমালোকৰো আমনি লাগিব, সেইকাৰণে আজি অকল আমি কবিতাটো পঢ়োঁ। আমি নেক্সট ভিডিঅ'ত ইয়াৰে এক্টিভিটিখিনি আলোচনা কৰিম। ঠিক আছে, তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা কিছু শিকিব পাৰিলা। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।